নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অংগনবাড়ী কৰ্মীসকলে প্ৰাপ্য পাবনে? নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত আছে অংগনবাড়ী কৰ্মীৰ প্ৰাপ্যৰ দাবীত সাব্যস্ত কৰা প্ৰতিবাদ। মাননি বৃদ্ধিৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে অংগনবাড়ী কৰ্মী তথা সহায়কসকলে। এইবাৰ বেতন বৃদ্ধিৰ দাবীত ৰহাৰ শিশু সংসদ উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে প্ৰায় অৰ্ধশতাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। মাননি নহয়, মজুৰি দিয়ক ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মী আৰু সহায়িকাসকলে। চৰকাৰে তেওঁলোকৰ দাবী মানি নোলোৱা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত থকাৰ লগতে এই সময়ছোৱাত সকলো ধৰণৰ বিভাগীয় কাম-কাজৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাসকল বিৰত থাকিব বুলিও জানিবলৈ দিয়ে। ইফালে আগন্তুক লোকসভা নিৰ্বাচনত 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাই চৰকাৰক উচিত প্ৰত্যুত্তৰ দিব বুলিও জানিবলৈ দিয়ে।